বহাছো আহি তুমি ধৰ্মকান্ত নবহি আৰু কৰিবা কি কবা কি ভাই সৌদৰা মাতি চাছো চন পৰি আছে এতিয়া কেনেকে খেতি কৰো কি কৰো উপায় নোহোৱা হৈছে বুজিছা ধৰ্মকান্ত এই জেঠৰ মাহটো মনমা বুলিয়ে গ'ল এতিয়া আজি অলপ খালি অলপ বৰষুণ দিবহে গতিকে তুমি আৰু চিন্তা কৰিব নালাগে হয়হে ঘনকান্ত আহাৰতো পাই আজি মাছকেইটা পালেই দেখো আৰু কেইটা দিন আছে এতিয়া কি কৰা যায় বতৰৰ বা কি কৰে ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰিছো দিয়া আৰু ধৰ্মকান্ত হয় দিয়া এই ঘৰ দুপৰীয়াখন ইমান ৰ'দত কষ্ট কৰিব নালাগে আজি অলপ জিৰণি লৈছোহে সোনকালে বহি অলপ এই ৰ'দটো একদম মানে চেৰ বেৰেকৈ লাগিছে বৰবিদাই তুমি লক্ষ্য কৰিছানে আমি আগতে আহাৰৰ 10 তাৰিখ মানলৈকে দুবিঘামান মাটি ৰুইছিলোঁ এতিয়া চোৱাচোন সেউজীয়া পথাৰত বোকাহে মাথো কোনো কঠীয়া পাৰিব পৰা নাই একো ৰুব পৰা নাই চোৱাচোন বাৰু কিমান দুৰ্দশা হৈছে আৰু কেইদিনমান পিছততো ইয়াতে বৰষুণো নোহোৱা হ'ব আৰু বৰষুণ নোহোৱা হ'লে খেতি ক'ত ভাল আৰু আজিকালি আমি ইয়াতে ইউৰিয়া মাৰো গোবৰবোৰ আনত দিওঁ খাৰু পেটীৰ পৰা ডাঙৰ ডাঙৰ ৰঙালাও আনো কি আমি সেইবিলাক ইয়াতে কৰিব নোৱাৰোঁ আমাৰ এইবিলাক মাটিটো এনে চন পৰি আছিলে এতিয়া ইয়াৰে মাটি চাওক কিমান পায় কিন্তু আমি কিয় খেতি কৰিব নোৱাৰোঁ আমাৰ ডাঙৰ ল'ৰাবিলাক কি কৰিছে ডাঙৰ ডাঙৰ স্ক্ৰীন টাচ লৈছে ফেচবুক হোৱাটছআপ টুইটাৰ ইনষ্টাগ্ৰাম সকলো ব্যৱহাৰ কৰিছে কি আমি সকলোৱে মিলি গোটৰ সহায়ত এইবিলাক খেতি কৰিব নোৱাৰোঁ নেকি বাহিৰতে কি বহুত জানা হৈছে দেখোন আমাৰ ল'ৰাবিলাকো অলপ কিবা শিকাবাচোন নে কি হে ধৰ্মকান্ত হয় হয় হে পুতুকণ বোপাই অলপতে খং কৰে এই পুতুকণ বোপা হৈছে ডেকা ল'ৰা গতিকে ইয়াৰ টেষ্টবিলাক অলপ গৰমেই গতিকে অলপ বেছো খং কৰিবই ডেকা ল'ৰা বুজিছানে বাহিৰত থকা ল'ৰা হিচাপে যদি খেতি পথাৰত নামিছে তাৰ বাহিৰেনো আমাৰ আৰু কি আছে আমাৰ ল'ৰাবিলাকে কৰিছে কি হে ধৰ্মকান্ত তুমি কথাটো বাৰু চিন্তা কৰিছানে পুতুকণ বোপা এই তুমি হেৰি ডেকা ল'ৰা পঢ়া শুনা জানা দেছো কিছু আমাৰ থাকি আমি হৈছো অলপ বয়সস্থ বুজিছানে গতিকে তুমি চৰকাৰে এখন দৰখাস্ত দিবা নোৱাৰা নে কিজানিবা পানী চানী হয়েই আমাৰ পথাৰখনত নে কি কোৱা ধৰ্মকান্ত হয় হয় বহুতো চিন্তা কৰি একো লাভেই নাই পুতুকণ বোপাই কৰিব পাৰে তেনেকুৱা কাম পাৰিব বৰবিতাই যদি গাঁৱৰ সকলো ৰাইজে সহায় কৰে সকলো ৰাইজ একমত হয় তেতিয়া চৰকাৰে কৰি দিব বিজেপি চৰকাৰ ইমান বেয়া চৰকাৰ নহয় হয় আৰু আমি সকলো ৰাইজৰ উপস্থিতিত এখন গাঁও সভা পাতি এইবিলাক কথা আমি উলিয়াব লাগে আমি গাঁৱৰ ৰাইজ একতা হ'লেহে এইবিলাক পানী চানী যোগান হ'ব নহ'লে কেনেকৈ হ'ব এই পুতুকণ বোপাই আমাৰ কথাখিনি ঠিকে কৈছে গতিকে আজি এখন মন্দিৰত ধৰ্মকান্ত মন্দিৰত এখন মিটিঙকে দিয়া যাওক মাহ প্ৰসাদো অলপ ব্যৱস্থা কৰা যাওক নেকি ধৰ্মকান্ত চাহটো তুমিয়ে ব্যৱস্থা কৰিবা বুজিছা মই মাহ প্ৰসাদখিনিয়ে হেৰি ব্যৱস্থাটো কৰিম বুলি ভাবিছোঁ ধৰ্মকান্ত এতিয়া ধৰ ভাল লাগিব দিয়াচোন আমাৰো বয়সস্থ মানুহ হিচাপে হ'ব দিয়ক ঘনকান্ত চিন্তা কৰিব নালাগে পিছে আৰু আমি এনেকৈ বহি থাকিলে কাম নহ'ব বৰবিতাইহঁত হয় হয় আৰু আপোনালোকে সভাখন দিয়ক আৰু এতিয়াও ভাঙি দিওঁ আবেলিও হ'ল পিছে আমি আৰু বহুত দেৰি নকৰোঁ নেকি ধৰ্মকান্ত বেলিও দেখোঁ মূৰৰ ওপৰ পালেহি পুতুকণৰ কথাখিনিকে ৰাখিলোঁ আৰু এতিয়া হ'লে আৰু আমি উঠো নে কি ধৰ্মকান্ত হয় ঘনকান্ত উঠা আৰু আপোনালোকৰ পিছে সভাখন দিব হ'ব চিন্তা কৰিব নালাগে